हेलो फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ আজি আমি এটা জায়গাত যাই আছো আৰু ক'ত যাই আছো আপোনালোকক দেখাই আছো তো फ्रेंड्स আমি পালো বৰ্তমান বেলতলা তিনিআলি আৰু ইয়াতে একদম হল জাম কি আৰু কম বহুত জাম তো फ्रेंड्स আমি বৰ্তমান আইছো বেলতলা মেঘা প্লাজা আৰু ইয়াতে যাই আছো আল্ট্ৰা কেয়াৰত তো फ्रेंड्स আমি এতিয়া আহিলো আল্ট্ৰা কেয়াৰত ইয়াতে অলপ কাম আছে আমাৰ তো फ्रेंड्स আমি এতিয়া অলপ যাই আছো জোৰাবাট মানে মেঘালয় ডিস্ট্ৰিক্ট যাইকিনে অলপ কাম আছে অলপ কামখিনি কৰি থৈ আৰু ৰিটাৰ্ণ আহিম গুৱাহাটী তো फ्रेंड्स আজি বহুত গৰম হয় মানে এনেকুৱা লাগিছে মানে সাদৰ এইটো যে যোনটো মানে থাৰত যোনটো এইটো এনেকুৱা মানে গৰম হৈছে নহয় মানে চুবই নোৱাৰি এসি কামে নকৰে কি হ'ব তো फ्रेंड्स আমি বৰ্তমান পালো খানাপাৰা চাৰিআলি তারপর আমি যাই আছো সিধা যাই আছো তো फ्रेंड्स এনেকুৱা ৰাস্তাত গাড়ী চলাই বহুত ভাল লাগিছে বহুত দিন পিছত চলাব ভাল লাগে মাজে মাজে আহিব লাগে মাইন্ডটো অলপ ফ্ৰেছ হয় ৰাস্তা সব বহুত ধুনীয়া হয় আৰু গাড়ীৰ মাইলেজ লাগি গৈছে সরি রিজার্ভত লাগিছে বাপরে বাপ ইমান খাইবে এখন মেঘালয় আহিলো যাতে তেলটো ভৰাই লও নাকি যাই তো আৰু ইয়াতে এটা টানেল আছে চাব হা আপোনালোকে চাব এখানে মই দিলো গুৱাহাটী সিটি ওইটো গুৱাহাটী সিটি লিখা আছে ইয়াতে আন্ধাৰ ও তারপর লব লাগিব মোৰ লেফট লব লাগিব আমি और यहाँ बोले तेलर दाम बोले कम बोले चाओ कि है पेट्रोल पेट्रोल कितना 3000 तो ये हल मेघालय पेट्रोल पंप भारत पेट्रोल पंप है ये हम मालूम है तेरे बाप को मत सिखा चल तो फ्रेंड्स আমি এতিয়া যাই আছো ব্যাগ হৈ যাই আছো আৰু আমাৰ কামখিনি কৰি ললো আৰু আহতে ইয়াত তেলটো ভৰাই ললো আৰু মেঘালয়ৰ তেলটো বলে বহুত ভাল চাও কিমান মাইলেজ পাও এনে তো এখন দিয়ে 78 এই আল্ট্ৰা ভাই গাড়ী কত ৰখাইছা ৰাস্তাবোৰ আপোনালোকে এনজয় কৰক বহুত ধুনীয়া ৰাস্তা হয় কৰ্নাৰিং ভাই কি টান আমি বর্তমান আহি পালো খানাপাৰা আৰু খানাপাৰা পৰা লৈ আছো ৰাইট টাৰ্ণ আৰু এতিয়া আমাৰ যাব লাগে দিছপুৰ হস্পিটেল তাতে মানে য'ত ৰিপৰ্ট ললো ৰিপৰ্টখিনি ডক্টৰক দেখাও একচুৱেলি মোৰ মাৰ হয় তো ডক্টৰ ৰিপৰ্টবিলাক দেখাই দিওঁ তো ফ্ৰেণ্ডছ আমি বৰ্তমান পালো জিএছ ৰোডত আৰু জিএছ ৰোড এইটো খানাপাৰাৰ ওপৰত যোনটো ব্ৰিজ চাইছে এইটো চাওক ব্ৰিজৰ ওপৰত ব্ৰিজ অভাৰ ব্ৰিজৰ ওপৰত আৰু এখন ব্ৰিজ হয় কি অদ্ভুত টাইপৰ ব্রিজ চাওকচোন দুখন আছে ব্রিজ আৰু এখন নাই চাব মানে ইয়াতে কাম চলি আছে কনষ্ট্ৰাকচন চলি আছে ট্রাফিক সব ফালে আজি স্যাটারডে হয় হলিও ট্রাফিক নকমে ভাই গুৱাহাটীত যিমান অভাৰ ব্ৰিজ বনাওক নকমে তো फ्रेंड्स আমি বৰ্তমান পাইছো লাষ্ট গেট ব্ৰিজ আৰু ইয়াৰ ভিউটো বহুত ধুনীয়া হয় আমি বৰ্তমান বাৰু গণেশগুৰি ফ্লাইঅভাৰৰ তলত আৰু এই সব যাম মানে গাড়ী যায় আৰু ৰখে ফাউৰিৰ বিষ অটোমেটিক ল'ব লাগিব গাড়ী যি অৱস্থা দেখিছে না তো আমি ইয়াতে ডক্টৰৰ কাৰণে ৱেইটিং কৰি আছো ৰিপৰ্টখিনি দেখাম এতিয়া ফ্ৰেণ্ডছ আমি ডক্টৰৰ পৰা ওলাই আহিলোঁ হস্পিটেলৰ পৰা
তো ফ্ৰেণ্ডছ আমি আহিলোঁ হোম টাউন গাড়ী পাৰ্কিং ক'ত কৰোঁ ভিতৰত ইয়াতে পাৰ্কিং কৰাইলোঁ এতিয়া অলপ পেণ্ডেল ফ্ৰেণ্ডছ যি ৰ'দ নহয় মানে কি কম ৰ'দৰ এটা লিমিট থাকে चल झूठा আমি যাম ওৱানত আজি বহুত আন্ধাৰ না লাইট নাই দেখোন না লাইটৰ চুইচ ইয়াই নাই ইয়াতে আমাৰ শ্বপিং হৈ গ'ল এতিয়া যাই আছোঁ ঘৰত যাই আছোঁ কিবা খাই কিনে তো ফ্ৰেণ্ডছ ইয়াতে বহুত যাম মানে কি কওঁ যামৰ এটা লিমিট থাকে আধা ঘণ্টা ইয়াতে ৰখিলোঁ বাপৰে বাপ ভৰি বিষ আৰু কম অলপ যাব আৰু বেলেগ অলপ যাব আৰু বেলেগ তো ফ্ৰেণ্ডছ আজিৰ ব্লগটো এইখিনিয়ে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব চেনেল